Francis, kado kali. Lokso rompi, Franky rompi. Romesh Tokbi. Munisa Timumpi. Jaipong Bozarat 13 নং লাংহিন সমষ্টিৰ তৰফৰ পৰা এটা মাৰ্কেট সেট আৰু আমাৰ চিৰনমস্য ব্যক্তি চেমচনি ইংটিৰ এটা প্ৰতিমূৰ্তি মানে আধাৰশিলা স্থাপন কৰা হ'ল। ইয়াৰ লগতে লাংহিন জাইপং লেম্পছৰ কাৰ্যালয় এটা উদ্বোধন কৰা হ'ল। এই গোটেইখিনি কাম সমষ্টি উন্নয়ন ফাণ্ডৰ পৰাই কৰা হ'ল। ইয়াত আজি আহি ভাল লাগিল, ৰাইজৰ লগত লগ পাই ভাল লাগিল। আৰু লগতে যোৱা ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখত ইণ্টাৰেশ্যন প্ৰগ্ৰাম হৈছিল আমাৰ পইচাইঞ্চি গাঁৱত, আৰু সেইদিনাখনে কাউন্সিল তৰফৰ পৰা আগতে প্ৰদান কৰা আমাৰ যিখিনি মাটিৰ পট্টা আছিল সেইখিনি দিব পৰা হোৱা নাছিল। সেইখিনি আজি আমি ইয়াত বিতৰণ কৰিছোঁ। প্ৰায় 300ৰো বেছি মাটিৰ পট্টা আমি ইয়াত বিতৰণ কৰিছোঁ আজি। এইখিনি কাৰণে আজি ইয়াত সাধাৰণভাৱে হ'লেও ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। এই সভাত উপস্থিত হৈ নিজকে ভাল লাগিল। আৰু ঠিক তেনেকৈ ৰাইজৰ যিখিনি সঁহাৰি তাক মই সকলোকে ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ আহি থকা দিনবিলাকতো ৰাইজৰ যিখিনি মৰম সেইখিনি আমি পাবলৈ সক্ষম হ'ম। গতিকে এইখিনি মুহূৰ্তত সকলোকে মই আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আমি সকলোৱে আহি থকা দিনবিলাকত ভালে ভালে থাকে তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোকে মুহূৰ্তৰ পৰা আন্তৰিক বহাগ বিহুৰ ওলগ জনাইছোঁ।